নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিম সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিয়াৰ কিছু খবৰ। নিজ অভিনয়ৰ মাধ্যমেৰে দেশবাসীক মৌন কৰি তুলিব পৰা শত্ৰুঘ্ন সিনহা আজি নিজ কন্যা সোণাক্ষী সিনহাৰ বিয়াত নিজেই মৌন হৈ গ'ল। তেখেতৰ চেহেৰাৰ পৰা হাঁহি নাইকিয়া হৈ গ'ল। শেহতীয়াভাৱে বিশেষ চৰ্চা লাভ কৰা সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিয়াক লৈ শত্ৰুঘ্ন সিনহাৰ পৰিয়াল কিমান সুখী সেই কথাৰ প্ৰমাণ এই ছবিখনে দাঙি ধৰিছে। সোণাক্ষী সিনহা আৰু ইকবাল কিছুদিনৰ আগত বিবাহপাশত আবদ্ধ হ'ল আৰু তেওঁলোকে ৰেজিষ্টাৰ বিবাহ কৰিলে। উল্লেখযোগ্য যে এই বিয়াখনত জাহিৰৰ সম্পূৰ্ণ পৰিয়াল উপস্থিত থকাৰ বিপৰীতে সোণাক্ষীৰ নিজৰ ভাতৃ লৱ আৰু কুশ এই বিয়াত উপস্থিত নাছিল। এই বিয়াখনত সোণাক্ষী সিনহা যথেষ্ট সুখী যেন দেখা গ'ল, কিন্তু আনহাতে আনক মৌন কৰিব পৰা শত্ৰুঘ্ন সিনহা এই বিয়াত নিজেই মৌন হৈ গ'ল। ফটোখনত স্পষ্ট হৈছে যে যি সময়ত জাহিৰে বিবাহৰ কাগজ পত্ৰত চহী কৰি আছে সেই সময়ত সোণাক্ষীয়ে নিজৰ দেউতাকৰ হাতত ধৰি দেউতাকক হহুৱাবলৈ চেষ্টা কৰিছে। শত্ৰুঘ্ন সিনহাৰ হাঁহিয়ে স্পষ্টভাৱে বুজাইছে যে তেওঁ কেৱল নিজ কন্যাৰ সুখৰ বাবেহে হাঁহিবলৈ চেষ্টা কৰিছে। কিন্তু সেয়া হ'লেও নিজৰ পৰিয়ালৰ মানুহ আৰু দুই পুত্ৰ আৰু বোৱাৰী উপস্থিত নথকাৰ কথাখিনিৰ বাবে তেওঁৰ মন যেন উদাসীন সেই কথা এই ছবিখনত স্পষ্ট ৰূপত প্ৰকট হৈছে। ব্যুৰ ৰিপৰ্ট, চেলিব্ৰিটি হাব।